মই চাহিল আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ চাহিল সাউণ্ড চিষ্টেম ইউটিউব চেনেললৈ। তো গাইজ আপোনালোকেতো গম পায় দুৰ্গা পূজা, তো আজি হৈছে বেলবৰত। তো আজি বস্তু এইফালে চাউণ্ডৰ বস্তু গোটেইখিনি লৈছোঁ আৰু তো প্ৰগ্ৰেম আছে আমাৰ গুৱাহাটীত। তো গুৱাহাটীৰ বাৰু ভিতৰতে, তো একজেক্ট লোকেশ্যনটো এতিয়ালৈ গম পোৱা নাই, তো লোকেশ্যন দি দিছে বাৰু, তালৈ গৈ আছোঁ। বাকী যিমান বাৰু আপোনালোকক মই দেখাব কাৰণে চেষ্টা কৰিম, তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। এইফালে আমাৰ পাইলট পুৰা একদম গাড়ী চলাই আছে, বাকী দুজন আছে ওপৰত, সমেন্দ্ৰ আৰু হিৰক ওপৰত আছে। এইটো এতিয়া আপোনালোকে দেখিছে, তো এইটো হৈছে এইফালে গণেশ মন্দিৰ। তো গাইছ এইফালে পালোঁ ব্ৰহ্মপুত্ৰ, এইফালে দেখিছে এইখন এইফালে ব্ৰিজ। তো আমি বাৰু এইফালে ভৰেলুৰ ফালে যাব লাগিব, চ' ভিতৰ ফালে হয়। তো এইখনে নতুন দলংখন যে বনাই আছে, উত্তৰ গুৱাহাটীৰ ফালে যোৱাখন। তো এইখন বাৰু এতিয়া নতুন বুলি দলং ক'ব নোৱাৰি, ইয়াৰ পুৰণাই হ'ল বাৰু। তো গৈছে এইফালে আমি লোকেশ্যন আহি পালোঁ। তো গোটেইখিনি ইয়াত বাৰু বস্তুখিনি গোটেই কানেকশ্যন কৰা হৈ গ'ল। তো এতিয়া চাউণ্ড টেষ্ট কৰিম, বাকী আপোনালোকক মই দেখাই আছোঁ চাউণ্ড টেষ্টটো। তো আপোনালোকে এতিয়া চাউণ্ড টেষ্ট শুনক। মাতিল তোমার তো গাইজ বাকী আমাৰ গোটেই আপোনালোক মই যিমানখিনি পাৰোঁ বাৰু গোটেইখিনি দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ। তো বাকী এতিয়া মই গৈ আছোঁ ঘৰলৈ। তো গোটেইখিনি যিহেতু মই কানেকশ্যন কৰিলোঁ, তো চাউণ্ড টেষ্টটো হৈ গ'ল। তো তাত এতিয়া আছে সমেন্দ্ৰ আৰু বাৰু হিৰক তাত থাকিব। তো এতিয়া গৈ আছোঁ ঘৰলৈ বুলি আকৌ। তো গাইজ আকৌ লগ পাম এতিয়া নতুন ভিডিঅ'ৰ সৈতে নতুন ঠাইত। তো গাইজ আজিলৈ ইমানে, ধন্যবাদ। জয় আই অসম।